खुलुमबाय गोजोन मोनाबिलिनि बयनिसिमबो गाहाम हामलायथि बावहरबाय नोंथांमोननि थाखाय आङो सानसेनि माखासे गोनां खौरांफोर लानानै फैलायबाय नोंथांमोना अन्नानै रादाबखौ जोबजासिम खोनासंलां दिनै सानसेनि माखासे गोनां खौरांफ्रानो जादों बिटिआरनि बारग' गाहाय प्रमद बर' बिथाङा गावनि अनसुलि बिसि फिसाजोजों लोगोसे बेसेन गोसा गावनि भटखौ होबाय। बाथि बिटिसि बिसायख'थिया दिनै फुंबिलिनि 7:30 रिंगानिफ्राय जागायबाय। बिटिसिनि मोनबा जिल्लानि मोन 40 बियाबनि भटार रायजो राजाफोरा गावबा गावनि भट मिरुआव भट थुनो सारिजादों। मख'नो गोनांदि सराइबिल बियाबनि गसाइगावनि शिशु कल्याण शिक्षा मन्दिर स्कुलनि भट मिरुआव बिपिएफ आरो इउपिपिएल दोलोनि गेजेराव बुलायनाय जाथाय सोमजिदों होनना खौरां मोन्दों। इउपिपिएलनि मावथिनि गाग्लोबनायाव सानै बिपिएफनि मावथिफोरा जोखोम जादों होनना खौरां मोन्दों। खौरां मोननाय बायदिब्ला सराइबिल बियाबनि इउपिपिएलनि बिजाथि राजु कुमार नार्जारिनि थानायावनो जाथाया सोमजिदोंमोन। लोगोसे इउपिपिएलनि मावथिनि गाग्लोबनायाव राजु शर्मा नयन चौधुरीया जोखोम जादों होनना मिथिनो मोन्दों। এওঁতে জানে যে বিপিএফৰ মানুহৰ ইমান শ্ৰদ্ধা আছে ভক্তি আছে কালি গোটেই গোসাইগাঁৱত ওপন টকা বিলাইছে এওঁতে আমি বাধা দিয়া নাই আমি কৈছো 5 বছৰ তেওঁতে কাম কৰা নাই টকা দি আছে দি থাক একো আপত্তি নাই পাব্লিকৰ টাকা হয় এইটো তো এওঁতে জানে ইমান কৰাৰ পিছত ইমান মানুহ জইনিং কৰাৰ পিছত ইমান টকা বিলাৰ পিছত দেখিছে বিপিএফ জিতিব এওঁতে কি কৰিছে আমাৰ মানুহ বিপিএফৰ মানুহ টাৰ্গেট কৰি কৰি এওঁতে পিটাপিটি আৰম্ভ কৰিছে আমি হেমন্ত বিশ্ব শৰ্মাকে এটাই কথাম স্যার নরেন্দ্র মোদীকে এটা কথা আমার লোকতন্ত্র অধিকার যদি আমি ইন্ডিয়াত সাব্যস্ত করা না পারো তেতিয়াই ইলেকশনটো কিয় করা লাগে আপোনালোকে এনেই লৈ লো গদ্দিটো পাব্লিকৰ যেটো ভোটৰ অধিকাৰ এটো যদি কৰা নি 14 নং চিৰাং দুৱার बियाब इउपिपिएलनि बिजाथि खाम्फा बरगयारि बिथाङाबो गावनि नखरनि सोद्रोमाफोरखौ लानानै बेसेन गोसा भटखौ बासबारि गुदि फरायसालियाव होबाय। लाबाय ट्रेक्टर सिनाव आरो देरहानाया निश्चित 14 नम्बर चिरां दुवाराव आरो 10 नं देबरगाव समस्ति मोननैयावबो आं देरहागोन आरो बिपिएफनि दैदेनगिरि जाहा मानाव गेदेर हाग्रामानि जि गाव हारसिङै सासन खालामनाय बेखौ दानि जेनेरेसना सुखुवा बेखायनो गासैबो रायजो राजाफ्रा ज' इउपिपिएलनो भट होनो थाखाय आगोलबोदों आरो बे आंनि समस्तियावल' नङा बे समस्तियावथ' देरहाखानाय आरो 40टा समस्तिनि गेजेराव गासिबो समस्तियावनो बिभिन्न जाति गोष्ठीनि मानसिफ्रा ट्रेक्टराव भट होनो बयबो आगोलबोदों आरो होगासिनो दङ आरो देरहा होगोन इउपिपिएलनि केन्डिडेटफोरखौ। बिटिसि बिसायख'थिनि भट होखांनायनि उनाव हाग्रामा महिलारि बिथाङा खौरां बिजोंनि गेजेरजों माखासे बाथ्राखौ फोरमायथिदों। प्रथमते মই সকলো বিটিসি বাকি ৰাইজ তথা আমাৰ সকলো জাতি জনগোষ্ঠীৰ যিখিনি ভোটাৰ ৰাইজ আছে সকলোকে মই আজিৰ দিনত এই শুভ দিনত মই সকলোকে মই শুভেচ্ছা জনাইছো কেলে মানে আজিৰ দিনটো হ'ল বিটিসিৰ ভৱিষ্যত তো আমি ভাবিছো যে সকলো ৰাইজে বিটিসিৰ ভৱিষ্যতটো চাই পেলাই নিশ্চয় সকলোৱে ভাল চিন্তা কৰি পেলাই ভোট দিব আৰু আজি যেটো ভোট গ্ৰহণ হৈ আছে এতিয়া মই ভাবো যে খুব শান্তিপূৰ্ণভাৱে সকলো ভোটাৰ ৰাইজে দিব পাৰিব তো সেই কাৰণে মই আজি সকলো ৰাইজক মই অনুভৱ কৰিছো যে নিজৰ চিন্তামতে যাতে ভোটদান কৰিব পাৰে তো বিপিএফ দল হিচাপে আমি নিশ্চিত যে এইবাৰ সকলো জাতি জনগোষ্ঠীৰ বা সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত নিশ্চয় বিপিএফে এইবাৰ এবসলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাবলৈ সক্ষম হ'ব এইটো মই আশা কৰিছো কথা হয়তো কত ঘূৰিব মই এতিয়া গোসাইগাঁৱত যাম ইয়াৰ পিছত চিৰাঙত যাব ইয়াৰ পিছত মই বাক্সালৈকে যাম তামুলপুৰলৈকে যাম মুঠতে মই যিখিনি দেখি আছো এতিয়ালৈকে শান্তিপূৰ্ণভাৱে ভোটদানটো হৈ আছে আৰু অন্তিমলৈকে হ'ব বুলি মই কামনা কৰিছো কথা তেমনখন এখন পোৱাৰ আশা আছে না আমি এক্সাক্টলি এতিয়া মই নকম মুঠতে আমি ভাবাতকৈ বেছি পাব আমি কথা স্পষ্ট গঠন কৰিব পাৰে চৰকাৰটো আমি বিপিএফে গঠন কৰিম আৰু যিখিনি ৰাইজৰ অপিনিয়ন সকলো শ্ৰেণীৰ ৰাইজৰ যেটো অপিনিয়ন সেইটো বিপিএফে উইনাৰ হ'ব বিপিএফে অকলে চৰকাৰ গঠন কৰিব
বি পি এফ সকলোৱে চৰকাৰ বনাব মানে এইটো ৰিজাল্টটো আহক ইয়াত আমি ডিচিশ্যন ল'ম ঠিক আছে হ'ব